ৰঘুপতি আৰু ৰাঘৱ ইজ কামিং ৰেডি ফৰ দ্য ৰাইড। তো নমস্কাৰ, কেনে আছে? বহুদিনৰ অপেক্ষাৰ মূৰত বহুদিনৰ প্ৰমোচনৰ পিছত জানমণি 2023ৰ প্ৰথম খণ্ডটি ইউটিউবত ৰিলিজ কৰি দিয়া হৈছে আৰু ইতিমধ্যে মই তাকো চালো। হয়তো আপোনালোকে নিশ্চয় চালে, যদি চোৱা নাই চাব পাৰে, ইউটিউবত ফ্ৰীকে এভেইলেবল আছে। তো তাৰ পৰা আপোনালোকে এইটো মানি চলক যে চিনেমাৰ নিচিনা এক্সপেক্টেশ্যন নাৰাখিব। আৰু জানমণিৰ নামটো যেতিয়া শুনিছিলোঁ তেতিয়া এক্সপেক্টেশ্যন বহুত বেছি বাঢ়ি গৈছিলে, ভাবিছিলোঁ চিনেমা হ'ব। কিন্তু যেতিয়া গম পালোঁ যে তেওঁলোকে ইউটিউবত ফ্ৰীকে ৰিলিজ কৰিব, তেওঁলোকে সম্পূৰ্ণ এটা ইউটিউব ভিডিঅ' নিচিনাকৈ বা ৱেব ছিৰিজৰ নিচিনাকৈ আহিব, তেতিয়া তাৰ এক্সপেক্টেশ্যন কমি গ'ল। আৰু সেই ক্ষেত্ৰৰ পৰা জানমণিয়ে মোৰ এক্সপেক্টেশ্যন ফুলফিল কৰিছে। আৰু জানমণি 2023 ভাল লাগিল চাই। অভিনয়ৰ ক্ষেত্ৰৰ পৰা সকলোৱে ধুনীয়া অভিনয় কৰিছে আৰু গানকেইটাটো ইতিমধ্যে আমি শুনিছিলোঁ। গানকেইটাৰ বিষয়ে আপোনালোকে নিজে কমেণ্টত জনাব কেনেকুৱা পালে, আপোনালোকে কেনেকুৱা লাগিল গানকেইটা। যেনেকৈ পুৰণা জানমণি আছিলে, তাত প্ৰেমৰ যিটো অনুভূতি আছিলে, সেই একেটা অনুভূতিকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে নতুন জানমণিত, য'ত বৰ্তমান সময়ত মেট্ৰিক দিয়াৰ আগতে ল'ৰা ছোৱালীৰ হাতত এণ্ড্ৰইড মোবাইল থাকে। হাই ছেকেণ্ডেৰী কথাটো মই ক'বই যোৱা নাই। সেই ক্ষেত্ৰত তেওঁলোকে হাই ছেকেণ্ডেৰী লেভেলৰ প্ৰেম কাহিনী দেখুৱাইছে আৰু তাত তেওঁলোকে চিঠিৰ ব্যৱহাৰ কৰিছে। তো এইটো নতুনত্ব নাই, তাত পুৰণাৰ অনুভূতিছে বুলি ক'ম। আৰু লগতে চাইকেলৰ প্ৰতি যিটো হেঁপাহ দেখুৱালে, সেই হেঁপাহটোৰ লগত ৰিলেট কৰিব পৰা হৈছোঁ। ৰিলেট কৰিব পাৰিছোঁ যে চাইকেল এখনৰ প্ৰতি কিমান হেঁপাহ থাকে সেইখিনি সময়ত। হয়তো আপোনালোকে সেই কথাটো বুজি পায়। তো সেই ক্ষেত্ৰৰ পৰা চিনেমাখন মোৰ ভাল লাগিলে চাই। চিনেমা বুলি নহয়, সেই ক্ষেত্ৰৰ পৰা ৱেব ছিৰিজ বা ইউটিউব ভিডিঅ' জানমণি 2023 চাই ভাল লাগিলে। আপোনালোকে নিশ্চয় এবাৰ চাব। আৰু এই প্ৰেম কাহিনীৰ শেষত, মানে আজিৰ খণ্ডটি শেষত মৃন্ময়ে জানমণিক চিঠিখন দিলে। এতিয়া চিঠিখন পোৱাৰ পিছত কি হ'ব আগৰ খণ্ডত আমি গম পাম, যিটো 17 এপ্ৰিল তাৰিখে আহি আছে। তাৰ কাৰণে অপেক্ষা আছে। তো আপোনালোকক জনাই যাম। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই কিবা ভিডিঅ' আপলোড কৰিলে আপোনালোকে পায়। আৰু সকলোৱে মষ্ট এৱেইটেড চিনেমা ৰঘুপতি আৰু ৰাঘৱ আৰু অফিচিয়েল আপডেট আহি আছে অতি সোনকালে। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু ইতিমধ্যে ৰঘুপতিখনৰ নতুন গান আমি শুনিব পাম জুবিনদাৰ কণ্ঠত, আৰু ৰাঘৱৰ পোষ্টাৰ নতুন ৰিলিজ হ'ব অতি সোনকালে, কামিং চুন বুলি যতীন বৰাই কৈছে। তো অপেক্ষা আছে, অতি সোনকালে তাৰ আপডেট আপোনালোকে পাই যাব। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।